ডিয়াৰ ষ্টুডেণ্টছ, আজি তোমালোকৰ বাবে তোমালোকৰ দশম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়টোৰ ৰাজনীতি বিজ্ঞান খণ্ডত থকা প্ৰথমটো অধ্যায় ভাৰতীয় গণতন্ত্ৰৰ পৰা পৰীক্ষাত আহিব পৰা সম্ভাৱ্য অতি চমু প্ৰশ্নৰ লগতে উত্তৰসমূহ তোমালোকলৈ মই আজি আগবঢ়াইছোঁ। গতিকে পলম নকৰি পিনে আজি আমি প্ৰথম প্ৰশ্নটো চাওঁ আহা। এতিয়া প্ৰথম প্ৰশ্নটো চোৱা যে 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল? কোনটো দল? শ্ৰমিক দল। শ্ৰমিক দল জয়ী হৈছিল। দেন কেবিনেট মিছন কি? কেবিনেট মিছন আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট। হ'ব। দেন 3 নম্বৰ প্ৰশ্নটো চোৱা যে কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। দেন কেবিনেট মিছন কিয় ভাৰতলৈ আহিছিল? ইয়াৰ উত্তৰ হ'ব যে ভাৰতবৰ্ষৰ বাবে এখন সংবিধান ৰচনাৰ কাৰণে প্ৰয়োজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ কাৰণে 1946 চনৰ মাৰ্চ মাহত কেবিনেট মিছন ভাৰতলৈ আহিছিল। দেন 5 নম্বৰ প্ৰশ্নটো চোৱা যে কাৰ তৎপৰতাত সংবিধান সভা গঠন হৈছিল? কেবিনেট মিছনৰ তৎপৰতাতেই সংবিধান সভা গঠন কৰা হৈছিলে। দেন 6 নম্বৰ প্ৰশ্নটো চোৱা যে কোন চনত সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল? কোন চনত বহিছিল? 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথমখন বৈঠক বহিছিল। দেন 7 নম্বৰ প্ৰশ্নটো চোৱা যে সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল? সংবিধান সভাৰ প্ৰথম সভাপতি বা স্থায়ী সভাপতিজন আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। দেন 8 নম্বৰ প্ৰশ্নটো চোৱা যে সংবিধান সভাৰ প্ৰথম বৈঠকত কোনে সভাপতিত্ব কৰিছিল? সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কৰিছিল ডক্টৰ সচ্চিদানন্দ সিনহাই। দেন 9 নম্বৰ প্ৰশ্নটো চোৱা কোন চনত সংবিধান সভাই খচৰা কমিটি গঠন কৰে? সংবিধান সভাই খচৰা কমিটি গঠন কৰিছিল 1947 চনৰ 29 আগষ্টত। দেন 10 নম্বৰ প্ৰশ্নটো চোৱা খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি? খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম আছিল ডক্টৰ B.R. আম্বেদকাৰ। হ'ব, এইটো মনত ৰাখিবা। দেন 11 নম্বৰ প্ৰশ্নটো চোৱা যে ভাৰতীয় সংবিধানখন সংবিধান সভাত কোন চনত গৃহীত হয়? ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত হয় 1949 চনৰ 26 নৱেম্বৰত। এইটো মনত ৰাখিবা। দেন 12 নম্বৰ প্ৰশ্নটো চোৱা সংবিধানখন ৰচনাৰ বাবে সংবিধান সভাই কিমান সময় লৈছিল? যিখন আমাৰ সংবিধানখন এই সংবিধানখন ৰচনা কৰিবৰ কাৰণে এই সংবিধান সভাখনে কিমান সময় লৈছিলে? 2 বছৰ 11 মাহ 18 দিন সময় লৈছিলে। দেন 13 নম্বৰ প্ৰশ্নটো চোৱা কেতিয়াৰ পৰা ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী বা বলবৎ কৰা হয়? কেতিয়াৰ পৰা কৰা হয়? 1950 চনৰ 26 জানুৱাৰীৰ পৰা ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী বা বলবৎ কৰা হৈছিলে। এটা মনত ৰাখিবা যে ভাৰতীয় সংবিধানখন সংবিধান সভাত গৃহীত কৰা হৈছিলে 1949 চনৰ 26 নৱেম্বৰত আৰু 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী বা বলবৎ কৰা হৈছিলে। এইটো ইম্পৰ্টেণ্ট, মনত ৰাখিবা এইটো। দেন 14 নম্বৰ প্ৰশ্নটো চোৱা 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কোন চনৰ পৰা কোন চনলৈ চলিছিল? যে 1935 চনৰ ভাৰত চৰকাৰ আইন অনুসৰি ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1947 চনৰ 15 আগষ্টৰ পৰা মানে ভাৰতবৰ্ষ স্বাধীনতা লাভ কৰাৰ দিনৰ পৰা 1950 চনৰ 26 জানুৱাৰী মানে ভাৰতীয় সংবিধানখন সম্পূৰ্ণৰূপে কাৰ্যকৰী বা বলবৎ কৰা সময়লৈকে চলিছিল। হ'ব। দেন 15 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত
ঘোষণা কৰা মতে ভাৰতবৰ্ষ এখন কি ৰাষ্ট্ৰ? যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত ঘোষণা কৰা মতে ভাৰতবৰ্ষ এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য। হ'ব, মনত ৰাখিবা এইটো প্ৰশ্ন। নেক্সট 16 নম্বৰ প্ৰশ্নটো চোৱা। সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ দুটা সংবিধানৰ কিমান সংশোধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিলে? সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ এই শব্দ দুটা সংবিধানৰ 42তম সংবিধান সংশোধনৰ জৰিয়তে আমাৰ এই যিখন সংবিধান আছে সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছিলে। আৰু এই 42তম সংবিধানৰ সংশোধন কেতিয়া কৰা হৈছিলে? 1976 চনৰ মানে 1976 চনৰ 18 ডিচেম্বৰ তাৰিখে 42তম সংবিধান সংশোধন কৰা হৈছিলে। দেন 17 নম্বৰ প্ৰশ্নটো চোৱা। 1946 চনৰ 13 ডিচেম্বৰ তাৰিখে সংবিধান সভাৰ প্ৰথম বৈঠকতে নেহেৰুৱে উত্থাপন কৰা উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱ সংবিধান সভাই কোন চনত গ্ৰহণ কৰে? এইটো মনত ৰাখিবা, 1947 চনৰ 22 জানুৱাৰী তাৰিখে। দেন 18 নম্বৰ প্ৰশ্নটো চোৱা। ইংৰাজী ফেডাৰেশ্যন শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে? যে ইংৰাজী ফেডাৰেশ্যন শব্দটো লেটিন শব্দ ফ্ৰিডাছ শব্দৰ পৰা আহিছে। দেন 19 নম্বৰ প্ৰশ্নটো চোৱা। লেটিন শব্দ ফ্ৰিডাছ শব্দৰ অৰ্থ কি? ইয়াৰ অৰ্থ হৈছে চুক্তি অথবা সন্ধি। দেন 20 নম্বৰ প্ৰশ্নটো চোৱা। যুক্তৰাষ্ট্ৰ বুলিলে কি বুজা? উত্তৰ হ'ব যে যুক্তৰাষ্ট্ৰ হ'ল পাৰস্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সন্মিলিত হোৱা কিছুমান ৰাজ্যৰ গোট অথবা সমষ্টি। হ'ব, মনত ৰাখিবা এইটো যুক্তৰাষ্ট্ৰ মানে কি। দেন 21 নম্বৰ প্ৰশ্নটো চোৱা। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে আমাৰ দেশত মানে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কোনখন আইনে কৰিছিল? যে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পূৰ্বে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা 1935 চনৰ ভাৰত চৰকাৰ আইনে কৰিছিল। হ'ব, এইটো মনত ৰাখিবা। দেন পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন প্ৰথম ক'ত হৈছিল? যে পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰত। আৰু যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয়? যুক্তৰাষ্ট্ৰৰ গৃহভূমি আমেৰিকাক কোৱা হয়। কাৰণ যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন এই আমেৰিকা যুক্তৰাষ্ট্ৰতে হৈছিলে আৰু সেইকাৰণে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কোৱা হয় আমেৰিকাক। হ'ব, এইটো মনত ৰাখিবা। দেন 24 নম্বৰ প্ৰশ্নটো চোৱা। যে ভাৰতৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কোনখন ৰাষ্ট্ৰৰ সংবিধান অনুসৰণ কৰিছিল? যে ভাৰতৰ সংবিধান প্ৰণেতাসকলে ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ ক্ষেত্ৰত কানাডাৰ সংবিধানখন অনুসৰণ কৰিছিলে। দেন 25 নম্বৰ প্ৰশ্নটো চোৱা। যে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ বুলি ঘোষণা কৰা হৈছে? যে ভাৰতৰ সংবিধানৰ 1 নং অনুচ্ছেদত ভাৰতক এখন ৰাজ্যসমূহৰ সংঘ ইউনিয়ন অফ ষ্টেটছ বুলি ঘোষণা কৰা হৈছে। হ'ব। দেন 26 নম্বৰ প্ৰশ্নটো চোৱা। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছেনে? ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই। আমেৰিকা যুক্তৰাষ্ট্ৰতহে দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে। দেন চৰকাৰীয়া আয়োগ কোন চনত গঠন কৰা হৈছিলে? চৰকাৰীয়া আয়োগ
আয়োগখন গঠন কৰা হৈছিলে 1983 চনত 1983 চনত চৰকাৰীয়া আয়োগ গঠন কৰা হৈছিল। নেক্সট 28 নম্বৰ প্ৰশ্নটো চোৱা যে সংসদীয় গণতন্ত্ৰ কি? সংসদীয় গণতন্ত্ৰ হৈছে এবিধ শাসন ব্যৱস্থা য'ত জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত এটা সন্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ কৰা হয়। হ'ব। নেক্সট 29 নম্বৰ প্ৰশ্নটো চোৱা যে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে? ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানখনৰ পৰা অনুকৰণ কৰা হৈছে এইটো। নেক্সট 30 নম্বৰ প্ৰশ্নটো চোৱা যে কোনখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিলে? 1935 চনৰ ভাৰত চৰকাৰ আইনেই পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। দেন 31 নম্বৰ প্ৰশ্নটো চোৱা যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইনখন কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ উত্তৰ হ'ব যে 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈ মানে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পৰা সংবিধানখন কাৰ্যকৰী হোৱালৈকে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা 1935 চনৰ ভাৰত চৰকাৰ আইনৰ ভিত্তিত চলিছিল আৰু এই আইনখন ইংলেণ্ডৰ সংসদে প্ৰস্তুত কৰিছিল। হ'ব। দেন 32 নম্বৰ প্ৰশ্নটো চোৱা যে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি কিয় উল্লেখ কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব যে প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰাৰ কাৰণটো হৈছে যে সংবিধানখনৰ ৰচক ভাৰতীয় জনগণ। সংবিধান ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি আৰু এই কথাটো স্পষ্ট কৰিবৰ বাবেই প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰা হৈছে। হ'ব, মনত ৰাখিবা এইটো। নেক্সট 33 নম্বৰ প্ৰশ্নটো চোৱা সাৰ্বভৌম মানে কি বুজা? সাৰ্বভৌম বা সাৰ্বভৌমত্ব মানে কি? সাৰ্বভৌম বা সাৰ্বভৌমত্ব হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা, অৰ্থাৎ বাহ্যিকভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱেও ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ দ্বাৰা পৰিচালিত নহয়। এইটো মনত ৰাখিবা, ইম্পৰ্টেণ্ট প্ৰশ্ন। নেক্সট 34টো চোৱা অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বোলে? উত্তৰ হ'ব যিবোৰ ৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰত থাকিবলগীয়া কিছুমান বৈশিষ্ট্য থকা স্বত্বেও এককেন্দ্ৰিক চৰকাৰৰো কিছু বৈশিষ্ট্য একাত্ম হৈ থাকে তেনেবোৰ ৰাষ্ট্ৰকে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ হৈছে এখন অৰ্ধ যুক্তৰাষ্ট্ৰ। হ'ব, মনত ৰাখিবা। যদি পৰীক্ষাত আহে ভাৰতবৰ্ষ এখন অৰ্ধ যুক্তৰাষ্ট্ৰ হয় নে নহয়, শুদ্ধ নে অশুদ্ধ, তেতিয়া কি হ'ব? শুদ্ধ। হ'ব। নেক্সট চোৱা ভাৰতবৰ্ষ এখন প্ৰকৃত যুক্তৰাষ্ট্ৰ, শুদ্ধ নে অশুদ্ধ লিখা? অশুদ্ধ। ভাৰতবৰ্ষ এখন হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ। যুক্তৰাষ্ট্ৰত থাকিব লগা মানে প্ৰতিটো গুণ আমাৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰত সন্নিৱিষ্ট হোৱা নাই। নেক্সট 36 নম্বৰ প্ৰশ্নটো চোৱা গণৰাজ্য বুলিলে কি বুজা? গণৰাজ্য মানে হৈছে দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন অৰ্থাৎ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ'ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহ'ব অথবা কোনোবাই বাছনি কৰা ব্যক্তি নহ'ব। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ হৈছে এখন গণৰাজ্য। আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপ্ৰধানজনক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হয়। তেওঁ কোনো বংশানুক্ৰমিক মানে
বংশানুক্ৰমিকভাৱে চলি অহা মানে ৰাষ্ট্ৰপতি নহয়। এতিয়া যিবিলাক দেশত আমাৰ যিবিলাক এখন একত্ববাদ দেশত সেইবিলাক দেশতবিলাকে কি হয় যে ৰাষ্ট্ৰপ্ৰধানজন বংশানুক্ৰমিকভাৱে চলি আহে। তেওঁৰ দেউতাকৰ পাছত পুতেক হয়, পুতেকৰ পাছত আকৌ তেওঁৰ পুতেক হয়, তেনেকৈ বংশানুক্ৰমিকভাৱে চলি আহে। কিন্তু এই গণৰাজ্যসমূহত কি হয়, দেশখনৰ ৰাষ্ট্ৰপ্ৰধানজন অৰ্থাৎ ৰাষ্ট্ৰপতিজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হয়। তেওঁ এই ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিকভাৱে চলি নাহে। নেক্সট 37 নম্বৰ প্ৰশ্নটো চোৱা যে গণতান্ত্ৰিক শব্দৰ অৰ্থ কি? গণতান্ত্ৰিক শব্দৰ অৰ্থ হৈছে দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হ'ব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজে চলাব আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত দায়বদ্ধ হ'ব। গতিকে গণতান্ত্ৰিক শব্দটোৱে কি বুজাইছে বা গণতান্ত্ৰিক যিটো ব্যৱস্থা এইটোৱে বুজাইছে যে দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰাই পৰিচালিত হ'ব লাগিব। আৰু জনসাধাৰণেই দেশৰ শাসন নিজৰ বাবেই নিজে চলাব। আৰু প্ৰশাসন জনসাধাৰণৰ ওচৰত কি হ'ব? দায়বদ্ধ হ'ব লাগিব। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ এখন কি গণতান্ত্ৰিক ৰাষ্ট্ৰ বা দেশ। মনত ৰাখিব। দেন 38 নম্বৰ প্ৰশ্নটো চোৱা ধৰ্মনিৰপেক্ষ শব্দৰ অৰ্থ কি? ধৰ্মনিৰপেক্ষ মানে হৈছে সকলো ধৰ্মৰ প্ৰতি সমান সন্মান আৰু ধৰ্মৰ নামত কোনো বৈষম্য নাথাকিব। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনো ধৰ্ম নাথাকিব। মানে সকলো ধৰ্মকে সমান চকুৰে বা সমান দৃষ্টিৰে চাব লাগিব। ধৰ্মৰ নামত কোনো ধৰণৰ বৈষম্য থাকিব নালাগিব। সেয়া হৈছে ধৰ্মনিৰপেক্ষ। যেনে উদাহৰণস্বৰূপে ভাৰতবৰ্ষ এখন কি ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াত প্ৰতিটো ধৰ্মকে বৌদ্ধ, হিন্দু, মুছলমান সকলো ধৰ্মকে কি হয় সমান দৃষ্টিৰে বা সমান চকুৰে চোৱা হয়। হ'ব। নেক্সট 39 নম্বৰ কুৱেশ্যনটো চোৱা সমাজবাদী ৰাষ্ট্ৰ বুলিলে কি বুজা? যে জনসাধাৰণৰ মাজত আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত কোনো ধৰণৰ বৈষম্য নথকা, বৈষম্য মানে পাৰ্থক্য নথকা আৰু জাতীয় আয়ৰ সমবিতৰণেৰে মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰিব বিচৰা ৰাষ্ট্ৰই হৈছে কি সমাজবাদী ৰাষ্ট্ৰ। উদাহৰণস্বৰূপে ভাৰতবৰ্ষ হৈছে এখন সমাজবাদী ৰাষ্ট্ৰ। হ'ব। মানে জনসাধাৰণৰ মাজত আয়, মৰ্যাদা, জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত কোনো ধৰণৰ পাৰ্থক্য থাকিব নালাগিব। আৰু জাতীয় আয়ৰ সমবিতৰণেৰে মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা কৰিব বিচৰা ৰাষ্ট্ৰই হৈছে কি সমাজবাদী ৰাষ্ট্ৰ বা দেশ। নেক্সট 40 নম্বৰ কুৱেশ্যনটো চোৱা যে ভাতৃত্ববোধ মানে কি? ভাতৃত্ববোধ মানে হৈছে ঐক্যৰ ভাৱ। এইটো 1 নম্বৰ প্ৰশ্নবিলাক আহে, মনত ৰাখিবা এইবিলাক। দেন 41 নম্বৰ প্ৰশ্নটো চোৱা আমেৰিকাত সংসদক কি বুলি কোৱা হয়? আমেৰিকাত সংসদখনক কোৱা হয় কংগ্ৰেছ। হ'ব। দেন 42 নম্বৰ কুৱেশ্যনটো চোৱা ভাৰতীয় সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি কিহক কোৱা হয়? ভাৰতীয় সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাক কোৱা হয়। আৰু সেই ভাৰতীয় সংবিধানৰ এই যিটো প্ৰস্তাৱনা, এই প্ৰস্তাৱনাটো মনত ৰাখিবা, কিন্তু পৰীক্ষাত আহে কিন্তু লিখিবলৈ পূৰা 1 মাৰ্কৰ কাৰণে 2 মাৰ্কৰ কাৰণে, সেইটো মনত ৰাখিবা। দেন 43 নম্বৰ কুৱেশ্যনটো চোৱা যে 1983 চনত চৰকাৰীয়া আয়োগখন কিয় গঠন কৰা হৈছিল? এইটো পাইছিলোঁ নহয় যে 1943 চনত চৰকাৰীয়া আয়োগখন গঠন কৰা হৈছিলে। আৰু এই চৰকাৰীয়া আয়োগখন কিয় গঠন কৰা হৈছিলে?
যে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটোত সংশোধন আনি অংগৰাজ্যবোৰক স্বতন্ত্ৰতা প্ৰদান কৰাৰ দাবী উত্থাপনৰ উদ্দেশ্যে এই চৰকাৰীয়া আয়োগখন গঠন কৰা হৈছিলে। দেন 44 নম্বৰ কুৱেশ্যনটো চোৱা যে শাসনৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত সন্থা বা গোটক ভাৰতবৰ্ষত কি বুলি কোৱা হয়? যে শাসনৰ সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰা জনপ্ৰতিনিধিৰ দ্বাৰা গঠিত সন্থা বা গোটক ভাৰতবৰ্ষত সংসদ বুলি কোৱা হয়। মনত ৰাখিবাটো। নেক্সট 45 নম্বৰ কুৱেশ্যনটো চোৱা সংসদ শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি? সংসদ শব্দটোৰ ইংৰাজী কি বুলি কোৱা হয় বা ইংৰাজী প্ৰতিশব্দ কি হৈছে পাৰ্লিয়ামেণ্ট। দেন 46 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতৰ সংসদত কেইখন সদন আছে? ভাৰতৰ সংসদত 2খন সদন আছে, ৰাজ্যসভা আৰু লোকসভা। হ'ব। ভাৰতৰ উচ্চ সদন কোনখন? ভাৰতৰ উচ্চ সদন হৈছে ৰাজ্যসভা। ৰাজ্যসভাখনক উচ্চ সদন বুলি কোৱা হয়। দেন 48 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতৰ নিম্ন সদন কোনখন? ভাৰতৰ নিম্ন সদন হৈছে লোকসভা। লোকসভাখনক নিম্ন সদন বুলি কোৱা হয়। উচ্চ সদন হৈছে ৰাজ্যসভা আৰু নিম্ন সদন হৈছে লোকসভা। দেন 49 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতৰ ৰাষ্ট্ৰপ্ৰধানজনক অৰ্থাৎ ৰাষ্ট্ৰপতিজনক কোনে নিৰ্বাচন কৰে? উত্তৰ হ'ব ভাৰতৰ ৰাষ্ট্ৰপ্ৰধান তথা ৰাষ্ট্ৰপতিজনক ৰাজ্যিক বিধানসভাৰ নিৰ্বাচিত সদস্য আৰু সংসদৰ উভয় সদনৰ মানে লোকসভা আৰু ৰাজ্যসভাৰ নিৰ্বাচিত সদস্যসকলৰ দ্বাৰা গঠিত নিৰ্বাচক মণ্ডলীয়ে কি কৰে? নিৰ্বাচন কৰে ৰাষ্ট্ৰপতিজনক। হ'ব। নেক্সট 50 নম্বৰ প্ৰশ্নটো চোৱা ইংলেণ্ডত উচ্চ সদনক কি বুলি কোৱা হয়? ইংলেণ্ডত উচ্চ সদনক হাউচ অফ লৰ্ডছ বুলি কোৱা হয়। নেক্সট 51 নম্বৰ প্ৰশ্নটো চোৱা ভাৰতক কিয় সহযোগিতামূলক যুক্তৰাষ্ট্ৰ হিচাপে অভিহিত কৰিবলৈ লোৱা হৈছে? ইয়াৰ উত্তৰ হ'ব যে ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো কেন্দ্ৰ আৰু ৰাজ্যৰ সহযোগিতাৰ ওপৰতে মূলতঃ নিৰ্ভৰশীল হোৱাৰ বাবে ভাৰতক সহযোগিতামূলক যুক্তৰাষ্ট্ৰ হিচাপে অভিহিত কৰিবলৈ লোৱা হৈছে। নেক্সট 52 নম্বৰ কুৱেশ্যনটো চোৱা যে ভাৰতবৰ্ষত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ মূল কাৰণটো কি? ইয়াৰ উত্তৰ হ'ব যে ভাৰতবৰ্ষত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা প্ৰৱৰ্তনৰ মূল কাৰণটো হৈছে দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাক ৰক্ষা কৰা। হ'ব। দেন 53 নম্বৰ কুৱেশ্যনটো চোৱা কেইখন সূচীৰ জৰিয়তে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰা হৈছে আৰু কি কি? যে কেইখন সূচীৰ জৰিয়তে 3খন সূচীৰ জৰিয়তে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত ক্ষমতাৰ ভাগ বিতৰণ কৰা হৈছে আৰু এই সূচী 3খন হৈছে কি? কেন্দ্ৰীয় সূচী কেৱল কেন্দ্ৰই পৰিচালনা কৰে, য'ত অল কেন্দ্ৰৰ ক্ষমতা আছে। ৰাজ্যিক সূচী য'ত কেৱল ৰাজ্যিক চৰকাৰৰ মানে ক্ষমতা দিয়া হয় আৰু সমৱৰ্তী সূচী মানে কেন্দ্ৰীয় আৰু ৰাজ্যিক দুয়োখন মানে উভয়ে মানে লাভ কৰে ক্ষমতা সমৱৰ্তী সূচীত। এতিয়া আমাৰ শিক্ষা ব্যৱস্থাটো সমৱৰ্তী সূচীৰ অন্তৰ্গত য'ত কেন্দ্ৰীয় আৰু ৰাজ্য কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ দুয়োখন চৰকাৰে কি কৰে? পৰিচালনা কৰে। দেন 54 নম্বৰ প্ৰশ্নটো চোৱা যে ভাৰতৰ ৰাজ্যবিলাকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে কাক নিযুক্ত কৰা হয়? যে ভাৰতৰ ৰাজ্যবিলাকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে ৰাজ্যপালক নিযুক্ত কৰা হয়। হ'ব। আৰু আজিৰ শেষৰ প্ৰশ্নটো চোৱা যে ভাৰতীয়কৰণ মানে কি? ইয়াৰ উত্তৰ হ'ব যে কোনো বিষয় বা কোনো বস্তুক ভাৰতৰ সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক পৰিৱেশ পৰিস্থিতি সাপেক্ষে কিছু সাল সলনি
কৰি লোৱা প্ৰক্ৰিয়াই হ'ল ভাৰতীয়কৰণ। হ'ব, গতিকে এইকেইটাই আছিলে তোমালোকৰ ৰাজনীতি বিষয়টোত থকা অতি চমু প্ৰশ্ন উত্তৰ, যিবিলাক তোমালোকৰ প্ৰথম লেচনটোৰ মাজৰ পৰা লোৱা হৈছে। আৰু এই প্ৰশ্নসমূহ প্ৰশ্নৰ উত্তৰসমূহ তোমালোকে ভালদৰে চাবা। এইবিলাকে তোমালোকৰ পৰীক্ষাত 1 মাৰ্কৰ বা কেতিয়াবা 2 মাৰ্কৰ কাৰণে প্ৰশ্নসমূহ পৰীক্ষাত আহিব পাৰে। গতিকে এই প্ৰশ্নসমূহ আৰু উত্তৰসমূহৰ পৰা তোমালোকে অলপ হ'লেও উপকৃত হৈছা বুলি মই আশাবাদী। ধন্যবাদ।